হেল্ল' ভিউৱাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আৰু আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ছিংগাপুৰৰ আটাইতকৈ ধুনীয়া 10টা টুৰিষ্ট প্লেছৰ বিষয়ে। আৰু এই 10টা টুৰিষ্ট স্পট বা টুৰিষ্ট প্লেছ ক'ত আছে, কিমান ধুনীয়া, সকলোখিনি এই ভিডিঅ'ত চাব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নাম্বাৰ 10ত আছে নাইট ছাফাৰী। পৃথিৱীৰ প্ৰথম বন্যপ্ৰাণী উদ্যানখন নিশাৰ দৃষ্টিভংগীৰে নিৰ্মাণ কৰা হৈছিল, যি অতিথিসকলক তেওঁলোকৰ নিশাচৰ বাসস্থানত জন্তুবোৰ চোৱাৰ একক অভিজ্ঞতা প্ৰদান কৰিছিল। নাম্বাৰ 9ত আছে জুলজিকেল গাৰ্ডেন্স। ছিংগাপুৰ জুলজিকেল গাৰ্ডেন্স এক আন্তৰ্জাতিকভাৱে প্ৰশংসিত মুক্ত ধাৰণা চিৰিয়াখানা। বিৰল আৰু বিপদাপন্ন প্ৰজাতিসহ 2700তকৈও অধিক স্তন্যপায়ী চৰাই আৰু সৰীসৃপৰ বাসস্থান। নাম্বাৰ 8ত আছে মেৰিলিয়ন পাৰ্ক। ৰাষ্ট্ৰীয় উদ্যান পৰিষদৰ আন এটা প্ৰকল্প। ইয়াক আধা মাছ আধা সিংহৰ মূৰ্তিৰ নামেৰে নামাকৰণ কৰা হৈছে, যি উদ্যানখনক আকৰ্ষণীয় কৰি তোলে। নাম্বাৰ 7ত আছে এছপ্লেণ্ড। ছিংগাপুৰৰ কলা সম্প্ৰদায়ৰ কেন্দ্ৰবিন্দু। ইয়াৰ স্থাপত্যৰ পৰা দ্য ডুৰিয়ান নাম দিয়া হৈছিলে। ই মেৰিনা উপসাগৰৰ ওপৰেৰে থকা ৱাটাৰফ্ৰণ্টত অৱস্থিত। নাম্বাৰ 6ত আছে চিটি হল। 1920ৰ দশকৰ শেষৰ ফালে নিৰ্মিত, ইয়াৰ উচ্চতা প্ৰায় 10 বছৰ পিছত নিৰ্মাণ কৰা ৰাজ্যিক উচ্চতম ন্যায়ালয় আছে। ধ্ৰুপদী স্থাপত্যৰ দ্বাৰা যথেষ্ট প্ৰভাৱান্বিত উচ্চতম ন্যায়ালয়ত কৰিন্থিয়ান স্তম্ভ প্ৰশস্ত ভিতৰভাগ আছে, য'ত ইটালীৰ শিল্পী কেভেলিয়াৰী ৰুডল্ফোনলিৰ মিউৰাল আছে। নতুন উচ্চতম ন্যায়ালয় আৰু ভিক্টোৰিয়া থিয়েটাৰ এটা শিল ৰখা ঠাই। উচ্চতম ন্যায়ালয় আৰু ভিক্টোৰিয়া থিয়েটাৰ ইয়াত দেখা যায়। নাম্বাৰ 5ত আছে ক্লাৰ্ক কে। ছিংগাপুৰ নদীৰ মুখৰ ওচৰত পৰি থকা ক্লাৰ্ক কেৰ স্থানটো এসময়ত 19বিংশ শতিকাৰ শেষৰ ফালে বাণিজ্যৰ কেন্দ্ৰ আছিল। আজি ক্লাৰ্ক কে জীৱন আৰু কাৰ্যকলাপেৰে গুৰঞ্জিত হৈ আছে। পানীৰ সন্মুখভাগত এটি ৰেষ্টুৰেণ্ট, ৱাইন বাৰ, মনোৰঞ্জন স্থান আৰু খুচুৰা দোকানৰ কেলিডস্কোপো আয়োজন কৰা হয়। নাম্বাৰ 4ত আছে অৰ্চাৰ্ড ৰোড। এসময়ত ঔপনিৱেশিক ছিংগাপুৰত 1840ৰ দশকত ৰাস্তাৰ শাৰী পাতি থকা জাইফল আৰু জালুকৰ খেতিৰে ভৰি আছিল। ই এতিয়া ছিংগাপুৰৰ জীৱনশৈলী আৰু বজাৰৰ আশ্ৰয়স্থলৰ কেন্দ্ৰ। নাম্বাৰ 3ত আছে আৰব ষ্ট্ৰীট। ছিংগাপুৰত উপস্থিত হোৱা প্ৰথম ব্যৱসায়ী আৰবসকলৰ দ্বাৰা বিখ্যাত আছিল। চুলতান মছজিদ আৰু বজাৰ শৈলীৰ দোকানৰ বাবে বিখ্যাত। এই পথটো প্ৰাচীন মুছলমান জীৱনশৈলীৰ এক মাৰ্মিক স্মাৰক। নাম্বাৰ 2ত আছে লিটিল ইণ্ডিয়া। ছিংগাপুৰৰ ভাৰতীয় সম্প্ৰদায়ৰ কেন্দ্ৰস্থল, য'ত আধ্যাত্মিকতা দৈনন্দিন জীৱনৰ সৈতে আন্তঃগাঁথনি কৰে। ভাৰতীয় বস্তুসকলৰ বাবে এক ভাল বসন্ত। নাম্বাৰ 1ত আছে চাইনাটাউন। সাধাৰণতে চীনা ভাষাত নিউ চেইচুই বুলি জনা যায়। ই হৈছে চীনা পৰস্পৰা ৰীতি-নীতি আৰু সুস্বাদু খাদ্যৰ আশ্চৰ্যকৰ ঘৰ। আৰু আজিৰ ভিডিঅ'টোত এই 10খন আটাইতকৈ ধুনীয়া লগা ঠাইৰ বিষয়ে লৈ আহিলোঁ। আৰু এই ঠাইকেইখনৰ ভিতৰত আপোনালোকৰ কোনখন আটাইতকৈ বেছি ভাল লাগিলে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব, একেবাৰে নাপাহৰিব।